আগতে আহিবি চেনাইলৈ উপাতে পাহি কপৌ ফুল দিবলৈ। হয়, আজি আমাৰ স্কুলত বহাগ বিহু উদযাপন হ'ব। গতিকে আজি সকলো শিক্ষক শিক্ষয়িত্ৰীক লগতে ছাত্ৰ ছাত্ৰীসকলকো সুন্দৰকৈ সাজি পাৰি যাবলৈ দিয়া হৈছে। আৰু এয়া মই ৰেডি হৈছোঁ স্কুলত যাবলৈ। আৰু ইয়াৰ পাছত মই আপোনালোকক সকলোখিনি দেখুৱাম আজি কেনেদৰে আমাৰ স্কুলত বহাগ বিহু উৎসৱ পালন কৰা হয়। ধন্যবাদ। বিহু বুলি বিহুৰ কাপোৰযোৰ নিপিন্ধিলে ভাল নালাগে, নহয় বাৰু? ময়ো কাপোৰযোৰ পিন্ধি ল'লোঁ গা পা ধুই ৰাতিপুৱাই। আৰু এয়া স্কুলত গৈ উপস্থিত হ'লোঁ। আৰু গৈ দেখিলোঁ স্কুলৰ পৰিৱেশ একেবাৰে বেলেগ হৈ আছে। শিক্ষয়িত্ৰীসকল আহি উপস্থিত হৈছে, আসন গ্ৰহণ কৰিছে আৰু লগতে জাপি গামোচাৰে ষ্টুডেণ্টসকলে সীমা বাইদেউৰ সহায়ত সকলোৱে সজাই আছে আৰু ষ্টুডেণ্টবোৰ লাহে লাহে আহি আছে। তেতিয়া ৰাতিপুৱা প্ৰায় 8:30 মান বাজিছিল আৰু শিক্ষয়িত্ৰীসকল প্ৰায়ে আহি পাইছে। সহশিক্ষয়িত্ৰী সীমা বাইদেৱে প্ৰগ্ৰামটো সুন্দৰকৈ সুচাৰুৰূপে আগবঢ়াই লৈ গৈছিল। আৰু এয়া ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সুন্দৰ বিহু নৃত্য মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ছাত্ৰীসকলৰ বিহু নৃত্য শেষ হোৱাৰ পাছত প্ৰগ্ৰামটো শেষ হ'ল আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীসকল একেলগে লৈ সকলোৱে মুকলি বিহু হুঁচৰি নাচিলে আৰু লগতে বিহু নাচিলে। আহকচোন নৃত্যখিনি উপভোগ কৰোঁ একেলগে। নৃত্য গীত পৰিৱেশন কৰাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলকো স্কুল কৰ্তৃপক্ষৰ পৰাই খোৱা লোৱাৰো যোগান ধৰিছিল। আৰু এয়া দৈ চিৰা লাৰু পিঠাৰে সকলোকে সুন্দৰ খোৱাৰ আয়োজনো কৰা হৈছিল। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো সুন্দৰকৈ জলপানৰ যোগান ধৰিছিল স্কুল কৰ্তৃপক্ষই। আৰু এয়া সকলোকে শিক্ষাগুৰুসকলে একেলগে ভগাই আছিলে জলপানসমূহ। আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত সুন্দৰকৈ গোটেই অনুষ্ঠানটো সুচাৰুৰূপে
সুন্দৰকৈ চলাই লৈ গৈছিলে আৰু বহুতেই ভাল হৈছিলে আমাৰ DAV মেমৰিয়েল জাতীয় বিদ্যালয়ৰ 2025 বৰ্ষৰ ৰঙালী বিহুৰ প্ৰগ্ৰামটি বহুত সুন্দৰ হৈছিলে। আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাব দেই, কাৰণ স্কুলৰ এই অনুষ্ঠান কেতিয়াও বাৰে বাৰে নাহে আৰু আমি সকলোৱে এনেদৰে জলপানসমূহ ভগাই গৈছিলোঁ। শিক্ষয়িত্ৰীসকলেই জলপানসমূহ ভগাইছিলে আৰু সুন্দৰ জলপান আয়োজন কৰা হৈছিল। লাড়ু, পিঠা, চিৰা, দৈ সকলো দিয়া হৈছিলে। বহাগ মানে অকল ঋতুৱে নহয়, বহাগে আমাৰ দেহ মন পুলকিত কৰাৰ লগতে এটা নতুন বছৰৰো আগমন কৰে আমাৰ মাজলৈ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে দেহে মনে প্ৰাণে এই অনুষ্ঠানটি সুন্দৰৰূপে সুচাৰুৰূপে আগবঢ়াই লৈ গৈছিল আৰু এয়া সহ শিক্ষক চাহেব ছাৰ, তেওঁ সুন্দৰকৈ আমাৰ শিক্ষয়িত্ৰীসকলৰ লগতে জলপানসমূহ বিতৰণ কৰি গৈছিল। আৰু এয়া জলপানসমূহ মই অলপমান দেখুৱাই দিছোঁ, কিন্তু এই জলপানসমূহ অকল ভুজিয়াখিনিৰ বাহিৰে সকলো জলপানখিনিয়ে শিক্ষাগুৰুসকলে নিজৰ ফালৰ পৰা আগবঢ়াইছিল। এই ভজা পিঠাকেইটা মোৰ ফালৰ পৰা মই আগবঢ়াইছিলোঁ আৰু যিমান জলপান দেখিছে আপোনালোকে, প্ৰত্যেক শিক্ষাগুৰুৱে এপদ এপদ জলপান আগবঢ়াইছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ খোৱা লোৱাৰ অন্তত আমাৰ শিক্ষাগুৰুসকলেও এনেদৰে কমন ৰুমত প্লেটসমূহ সজাই লৈছিল। আমি সকলোৱে একেলগে খাইছিলোঁ। বিদ্যালয়ৰ পৰিচালিকা ছায়েৰা বৰভূঞা বাইদেৱে আমাৰ লগত বহি জলপান গ্ৰহণ কৰাই নহয়, তেখেতে সুন্দৰ মন্তব্যও প্ৰকাশ কৰিছিল শিক্ষাগুৰুসকললৈ। এয়া তেওঁ মোৰ কাষতে বহিছিল, জলপান গ্ৰহণ কৰিছিল। সঁচাকৈ বহুত ধুনীয়া আছিল জলপানখিনি আৰু তেওঁ কৰা মন্তব্যখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। প্ৰাক বিহু উদযাপন কৰি আমি বহুত নাচিলোঁ, ছাত্ৰ ছাত্ৰীয়ে বহুত নাচিলে, বহুত ভাল লাগিল। আৰু এইটো কৰিব লাগে, এটা শিক্ষা হয় ইয়াৰ পৰা। আৰু মানে এই যে ভোগালীৰ জলপান, আমাৰ শিক্ষয়িত্ৰীখিনি নট অনলি টিচাৰ্ছ বাট অলছো মানে তেওঁলোক ইমানেই ভাল গৃহিণী। ইয়াতে অকল এই যে ভুজিয়া এইটোক বাহিৰে বাকী গোটেইখিনি নিজে বনোৱা খাদ্য, গোটেইখিনি নিজে বনোৱা খাদ্য, গতিকে ইমান টেষ্টি হৈছে। ভাল গৃহিণী, ভাল মাতৃ, গতিকে তেওঁলোকৰ দীৰ্ঘায়ু মই কামনা কৰিলোঁ। তেওঁলোক জীয়াই থাকক, তেওঁলোকৰ সন্তানে, তেওঁলোকৰ গৃহৰ যি স্বামী, শহুৰ শাহু সকলোৱে তেওঁলোকক লৈ মানে শান্তি পায়। তেওঁলোক জীয়াই থাকক আৰু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো তেনেকুৱা এটা আমোদ দিছে, ইমান ভাল খানা খুৱাই, ভাল বিহু নাচাৰ প্ৰেক্টিছ কৰায়। গতিকে তেওঁলোকৰ কাৰণে মই দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। আৰু অহা বছৰ বিহুতো যাতে আমি সকলোৱে এনেদৰে লগ লাগি নাচিব পাৰোঁ, ফূৰ্তি কৰিব পাৰোঁ, খাব পাৰোঁ। ঈশ্বৰৰ আল্লাহৰ ওচৰত মানে প্ৰাৰ্থনা থাকিল সকলোকে যেন দীৰ্ঘায়ু দিয়ে। পৰিচালিকা বাইদেউৰ মন্তব্যখিনি শুনি হৃদয় চুই গৈছিল আৰু একেবাৰে খোৱা লোৱাৰ অন্তত আমি সহ শিক্ষয়িত্ৰীসকলে মেট্ৰিক পৰীক্ষাৰ ফলাফল ভাল হোৱা ছাত্ৰ ছাত্ৰীৰ খবৰ ল'বলৈ গৈছিলোঁ। যিহেতু সেইদিনাখন আমাৰ হাতত অলপ সময় আছিল, আমি একেবাৰে কাহিলীপাৰা দক্ষিণ গাঁৱৰ পাহাৰৰ ওপৰত উঠিছিলোঁ। পাহাৰত উঠাৰ দৃশ্য আৰু এয়া নমাৰ দৃশ্য। আৰু আজিৰ ভিডিঅ'টি ইমানতে এৰিলোঁ। ধন্যবাদ।